17 বছৰে এই অঞ্চলত উন্নয়ন হোৱা নাই ৰাইজে দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখি পেলাই খুব মানে আচৰিত হৈছে কি যিসকলে সংগ্ৰাম কৰিছিলে সেই সংগ্ৰাম কৰা মানুহবিলাক শাসনৰ গাদীত বহাৰ পিছত যেনেকৈ উন্নয়নটো আগুৱাই লৈ যাব লাগিছিলে জাতি জনগোষ্ঠীক নিৰাপত্তা দিব লাগিছিলে সেই কামবিলাক কৰিব নোৱাৰিলে সেইকাৰণে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনটো কিহৰ স্বাৰ্থত বিচাৰিছে পৰিৱৰ্তন শান্তি আনিব লাগে পৰিৱৰ্তনটো বিচাৰিছে নিৰাপত্তা আনিব লাগে পৰিৱৰ্তনটো আনিব লাগে বিচাৰিছে সবে জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব পাৰিব লাগে আৰু সকলোৱে সৰ্বাংগীন উন্নয়ন পাব লাগে এইটোৰ কাৰণে আজি পৰিৱৰ্তন বিচাৰিছে ৰাইজে কোনো ধৰণৰ তেনেকুৱা মানুহৰ লগত নেতৃত্বটো বিচৰা নাই বা লিডাৰশ্বিপটো বিচৰা নাই যিয়ে নেকি নাগৰিকসকলক প্ৰবঞ্চনা কৰে বঞ্চিত অধিকাৰৰ পৰা সদায় পাব লগা অধিকাৰৰ পৰা সদায় বঞ্চিত কৰি ৰাখে এইবিলাক মানুহৰ পৰা তেখেতসকল ৰাইজে নেতৃত্ব বিচৰা নাই সেইকাৰণে এইবাৰ পৰিৱৰ্তনৰ কাৰণে সকলোৱে একেলগে কাম কৰিবলৈ ওলাই আহিছে নাই তেখেতসকলতো নচ্ছাত কৰিবই কিন্তু ৰাইজে দেখিবলৈ পাইছে এতিয়া মই ইয়াতে সুধিছোঁ আয়ুৱা ঘৰ পোৱা নাই জব কাৰ্ড পোৱা নাই ৰেচন কাৰ্ড পোৱা নাই এইবিলাক ক'ত গ'ল ভাৰত চৰকাৰৰ আঁচনি আছে প্ৰত্যেক BPL ৰেচন কাৰ্ড পাব লাগে আয়ুৱাৰ ঘৰ পাব লাগে জব কাৰ্ড পাব লাগে চ' এইবিলাক ক'ত গ'ল আহিছেতো ব্লক অফিচলৈকে ব্লক অফিচত অহাৰ পিছত ক'ত গ'ল সেইবিলাক তো সেইকাৰণে আজি কোনোবা নচ্ছাত কৰিলে নহ'ব ইয়াত ইনকুৱাৰী কৰক ইনকুৱাৰী কৰিলে চবেই গম পাই যাব মোৰ কথা স্পষ্ট আজি BTRত 17 বছৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ শাসন চলাই আছে এই শাসনটো দূৰ কৰি ভাল নিকা এটা চৰকাৰ আনিব লাগে দুৰ্নীতি মুক্ত কৰি পেলাই ৰাইজক মানে যিটো উন্নয়ন সেইটো দিব লাগে আৰু সিন্ডিকেটৰ যিটো ৰাজনীতি চলি আছে এইটো বন্ধ কৰিব লাগে সমমৰ্যাদা সম অধিকাৰ যাতে সকলো জাতি পায় ভূমিৰ পৰা আদি কৰি সবে অধিকাৰ পাবলৈ সক্ষম হয় ইয়াৰ কাৰণে আমি কাম কৰিবলৈ আহিছোঁ শান্তি প্ৰতিষ্ঠা কৰিব লাগিব উন্নয়ন দিব লাগিব সেইটোৱে আমাৰ লক্ষ্য চাওক ওদালগুৰিত আমাৰ বহুত ভাল এতিয়ালৈকে আজি যদি ভোট হয় আমি 7খন আসন পাই যাম এতিয়ালৈকে যদি ইলেকশ্যন হয় গতিকে এইবাৰ কোনো কাৰণতে কোনো শক্তিয়ে UPPLত ওদালগুৰিত মাইনাছ কৰিব নোৱাৰে বহুত সংখ্যক মানে MCL ওদালগুৰিত পাবলৈ UPPL সক্ষম হ'ব धोरोमनि सुबुंफोरजों जेबो फारागथि लाखियालासिनो जिहेतु आङो गामि गामि हाबनानै हायोब्ला न'खर न'खर हाबनानै बिसिनि समस्याफोरखौ जोङो मिथिनो जोङो आङो नाजादों आरो सावरायदों बे हिसाबै दिनैहाय रायजो राजानिफ्राय मोनसे माने परिबर्तन मोनसे सोलायनाय नांगौ बेखौ नोजोर होनानै लोगोसेयै जोंनो मोजां सरकार होनांगौ गुड गभार्नेन्स होनांगौ बे थांखिजों रायजो राजाफ्रा लोब लोब ओंखारबोनायखौ नुनानै थांनाय बे 18 तारिख खालि जि जोङो नमिनेसन दाखिल खालामदोंमोन गैयाब्लाबो बेयाव आंनि समस्तिनिफ्राय 7,000निबो बांसिन सुबुंफोरा बेवहाय बाहागो लाफैनायखौ नुनानै आं दिनै देरहानाया खाथां होननानै आं दिनै बुंनानै लायो 100% देरहाखाबाय होननानै आं दिनैहाय गावखौनो खोब गोजोननाय मोनदों आरो रायजो राजाफ्राबो दिनैहाय आंखौ बरायदों दिनैनि तारिखआव सरकार दानाया बे खाथां UPPL दल हान्जायानो सरकार जागोन गैयाब्लाबो जोङो 40टा समस्तिनि गेजेराव जोङो 28टा जोङो दिनै देरहानो हानायनि मोनसे लामायाव जोङो माने मबिलाइज खालामनानै बा केम्पेइन खालामनानै जों दिनैहाय मोननो हानाय बा सेन्सास हिसाबै जों बेखौ मोननो हादों